গুড মৰ্ণিং। মই এতিয়া ৰাতিপুৱাৰ জলপান যোগাৰ কৰি আছোঁ। এয়া কোমল চাউল, দৈ গাখীৰ আৰু গুড়। কোনে কোনে ভাল পায় বাৰু? মই যে বহুত 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 ভাল পাওঁ খাই দৈ গাখীৰ জলপান। ঠিকছে এক বাতি লৈ লৈছোঁ। কাৰোবাৰ দেখি খাওঁ খাওঁ লাগিছেনে? এয়া এক বাতি লৈছোঁ। ঠিকছে খাই লওঁ। এয়া গাখীৰ, এয়া জলপান। মই খাই লওঁ দেই। এইজনী দেখিছেনে বাৰু? একদম পানী উলিয়াইছে ফিল্টাৰৰ পৰা, উলিয়াই উলিয়াই মুখত ভৰাই পিকাই আছে গৈ। ঐ দুষ্ট দুষ্ট, ফিল্টাৰ পানীবোৰ উলিয়াই উলিয়াই এনেই এঠানি কৰিছেগৈ ন? আজি পানী নাই, টেংকিত আজি পানী নাই। মটৰ বেয়া হ'ল গম পাইছা নহয়। কি খাবা? জানিছোঁ ফিল্টাৰত ভৰাবলৈ পানী নাই। পানী খাবলৈ নাপাওঁ আৰু চেছ। ভাল হয়নে নহয়নে আজি? পানী এঠানি নকৰিবা দেই, নহ'লে আমি পিয়াহ লাগিলে কি খাম? বিস্কুট খাম। বিস্কুট খালে পিয়াহ নুগুছে নহয়। নহ'লে বেলেগৰ ঘৰত পানী খাবলৈ দৌৰ মাৰিব লাগিব পিয়াহ লাগিলে। এনাই ঘৰত খাবগৈ লাগিব। এইহেন গৰমত পানীয়েই প্ৰাণ হৈ আছে, কিন্তু আমাৰ পানীয়েই নাই। কি অৱস্থা হ'ব বাৰু কওকচোন। এতিয়া দিনটো দুবাৰ তিনিবাৰকৈ গা ধোৱা, পানী খোৱা, অনবৰতে দেখোন পানী লৈ থাকিবলৈকে মন যায়। এতিয়া পানীয়েই নাই। ভগৱানক চিন্তা কৰিছোঁ যাতে সোনকালে মটৰটো ভাল হওক আৰু দেই। পাৰিলে এখেতেই ভাল কৰক, নহ'লে সেই মানুহজনকতো মাতিছে, আহিব পাৰেনে নোৱাৰেনে, মানে এটা ডাঙৰ টেনশ্যন হৈ আছে আজি। এই আবেলি চাহ খাবলৈ লৈছোঁ। তাইৰ অনলাইন ক্লাছ আছে, ভাবিছোঁ তাৰ আগতে চাহ একাপ খাই লওঁ। তাকে তিনিটাই চাহ খাব লৈছিলোঁ। আৰু এয়া ৰাতিৰ খানা। চাওক ইমানখিনি ৰুটি বনালোঁ। কিয় বনাইছোঁ জানেনে? এইখিনি ঠাণ্ডা হ'লে মই মানে পাছদিনা খাই বেছি ভাল পাওঁ। চাহ লগত কিবা মিঠা কিবা এটা, গুড় হওক চেনি হওক নাইবা কিবা পায়স চুজি কিবা এটা লগত খাই ভাল পাওঁ। আৰু লগত এয়া আছে আজিৰ কাৰণে দাংবডি আৰু আলু ভাজি। এয়া এখেতে বনাইছে দেই। এয়া মই ৰাতিপুৱাৰ কাৰণে যোগাৰ কৰি আছোঁ। ইফালে মই পটল ফ্ৰাই কৰি আছোঁ। অলপ মানে বেছি ৰঙচুৱাকৈ ভাজি মই খাই বেছি ভাল পাওঁ। এইফালে দাংবডি আৰু আলু ভাজি আছোঁ। এইখিনি ঘৰৰ দাংবডি, আমাৰ মাহঁতৰ ঘৰৰ, খাবলৈ যে বহুত বেছি সোৱাদ। যিহেতু ঘৰৰ দৰৱ নিদিয়া বস্তু। মই বনাই লওঁ দেই। গুড মৰ্ণিং। এয়া মই খানা বনাই আছিলোঁ। ইমান গৰম উঠিলে, অকণমান ফেনখন লগাই এইখিনি অকণমান বহি লৈছোঁহি। অকণমান এইফালে নহ'লে বৰ সুৰসুৰণি হৈ থাকিব। আমাৰ যে এইকেইদিন অৱস্থা একেবাৰে বেয়া। আপোনালোকতো কৈছোঁৱেই, আমাৰ পানী মটৰটো বেয়া হ'ল, ঘৰত পানী নাই। ওচৰৰ দাদাহঁতৰ ঘৰৰ পৰা পানী কঢ়িয়াব লগা হৈছে। আজি ৰাতিপুৱাই দুইটাই পানী কঢ়িয়াইছোঁগৈ গৈ। এইটো পুখুৰীটো আছে, কিন্তু কি হ'ব পানীখিনি বেয়া মানে ইমানো বেয়া নহয়, ব্যৱহাৰ নকৰি এনেকুৱা অৱস্থা হৈছেগৈ। যি এখন দলং আছিলে, কালি এখেত নামিলে দলঙো ভাগি থাকিলে। মানে এতিয়া বেলেগ শাস্তি হৈছে আৰু। 4 দিন হ'ল। কালি দি থৈ আহিলেগৈ, আজিও নহ'ব, কাইলৈহে দিম বুলি কৈছে। আকৌ বা কি হয়। মানে ভগৱানক এইটো চিন্তা কৰিছোঁ যাতে সোনকালে আহক, সোনকালে লগক আৰু পানী আহক আমাৰ। ইমান গৰমত তাতে আকৌ পানী কঢ়িয়াব লগা হৈছে। সেয়াই মানুহৰ কেতিয়া কি হয়, মানুহৰ কেতিয়া কি কৰিব লগা হয় কোনো ঠিক নাই। সেইকাৰণে মানুহে চব কৰিবলৈ শিকিব লাগে। আৰু এতিয়া মই আহিলোঁ জলকীয়া ছিঙিবলৈ। এইখিনিতে খুন্দু জলকীয়া এজোপা আছে। ভাবিছোঁ কেইটামান ছিঙো, মই খুন্দু জলকীয়া খাই ভাল পাওঁ। ইয়াৰ গোন্ধটো যে বহুত ভাল লাগে। কিছুমানে এজোপাক ধান জলকীয়া বুলিও কয়।
এয়া বহুত বেছি বুঢ়া হোৱা নাই, তাৰে কেইটামান বাছি বাছি ছিঙিলোঁ। আৰু ওচৰতে এজোপা নৰসিংহ আছে, ইয়াতো চালোঁ ধুনীয়া ধুনীয়া কুমলীয়া আগ ওলাই আছে। ইয়াৰো আগ কেইটামান লৈ যাওঁ, চাটনি অকণমান বনাম এতিয়া। ভাতৰ লগত অলপ জ্বলা জ্বলা চাটনি হ'লে খাই বেছি ভাল লাগে। এয়া মই চাটনি বনাবলৈ যোগাৰ কৰি লৈছোঁ। এইখিনি নৰসিংহখিনি ধুনীয়াকৈ ধুই ল'লোঁ, একেবাৰে কুমলীয়া কুমলীয়া আগ। নহৰু লৈ লৈছোঁ 3 ফুটা আৰু জলকীয়া 2টা। এইখিনি ধনিয়া মই নৱহঁতৰ ঘৰৰ পৰা পানী আনিবলৈ যাওঁতে লৈ আহিছিলোঁ। এইকেইডাল এনেকৈ হাতেৰে টুকুৰা কৰি ছিঙি ল'লোঁ আৰু এটুকুৰা নেমু আৰু জোখত নিমখ লৈ লৈছোঁ। এতিয়া মিক্সি বাতিটোতে আটাইখিনি দি দিম। নিমখো মই ইয়াতে দি দিম আৰু নেমু ইয়াতে চেপি দিম। এনেকুৱা চাটনিবোৰত যে নেমু চেপি দিলে খাবলৈ সোৱাদ হোৱাৰ লগতে চাটনিখিনি ক'লা পৰি নাযায়। অলপমান টেঙা নিদিলে এই চাটনিবোৰ পিচি থ'লে ক'লা পৰি যায়, মানে দেখিবলৈ ভাল নলগা হয়। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। যিহেতু অকণমান বনাইছিলোঁ, ইমান মিহি নহ'ল। মই কিন্তু এনেকৈ খাই ভাল পাওঁ আৰু পানীও দিয়া নাই, পানী দিও মই পিছা নাছিলোঁ। খাবলৈ যে এনেকুৱা টেষ্টি হৈছিলে। চাওক, এইখন মোৰ লোহাৰ কেৰাহী। এইখন মই বহুত দিন ব্যৱহাৰ কৰা নাই, এনেকুৱা অৱস্থা হ'লগৈ। এই লোহাৰ বস্তুবোৰ, লোহাৰ টাৱা হওক কেৰাহী হওক, এনেকৈ ব্যৱহাৰ নকৰি থৈ দিলে, ইয়াক ভালকৈ যতন কৰি নাৰাখিলে এনেকুৱা অৱস্থা হয়। এখন এতিয়া ব্যৱহাৰ কৰিবলৈ ল'ব লাগিব। চাওঁচোন বাৰু এইখন কেনেকৈ মই চাফা কৰিব পাৰোঁ, আৰু আপোনালোককো দেখুৱাওঁ মই এখন কেনেকৈ চাফা কৰোঁ আৰু চাফা হয় নে নহয়। তাৰপাছত আপোনালোকৰ কাৰোবাৰ যদি আছে, আপোনালোকেও কৰি চাব পাৰিব। বলক আৰম্ভ। প্ৰথমতে মই গেছটো জ্বলাই কেৰাহীখন পাতি লৈছোঁ। ইয়াত এতিয়া অলপ পানী দি দিম। পানীখিনি অকণমান গৰম হওক। এতিয়া মই ইয়াতে এই নেমু এটুকুৰা লৈ লৈছোঁ, অকণমান নেমু চেপি দিম। পানীখিনিও গৰম হৈ আহিছে, এতিয়া গেছটো অফ কৰি দিম। নেমু এটুকুৰা লৈ, যিহেতু গৰম হৈ আছে, এনেকৈ লগাই লওঁ। এনেকৈ লাহে লাহে ভাঙি দিম নেমু টুকুৰা। এতিয়া অলপ চাফা হৈ আহিছে, ধৰিব পাৰিছে নহয়, কালাৰটো চেঞ্জ হৈছে। গেছটো লগাই দিলোঁ। দেখিছেনে নেমুটো কিমান লেতেৰা হৈ গ'ল, নিমখখিনি ইয়াতে লাগি গৈছে। এতিয়া মই কেৰাহীখন ভালকৈ ধুই আনিম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মই কেনেকুৱা হ'ল। ইমানখিনি চাফা কৰিব পাৰিলোঁ, মই ধুই আনি আপোনালোকক দেখুৱাই আছোঁ। কেৰাহীখন ইমানটো চাফা হ'ল। এইবোৰ অলপ থাকিলে, এইবোৰ পাছত এনেকৈ ধুই থাকিলে চাফা হ'বগৈ চাগে। এতিয়া এখন শুকান কাপোৰ লৈ পানীখিনি মুচি থ'ব লাগিব, নহ'লে পানীখিনি থাকি গ'লে আকৌ মামৰ আহি যাব। ভালকৈ মুচি ইয়াত অলপ তেল সানি থ'ব লাগিব। তেল সানি দিলে মামৰ নালাগে আৰু। চাৰিওফালে ভালকৈ মুচি থ'ব লাগিব। হৈ গ'ল।
মোৰ এই টিপছটো কেনেকুৱা লাগিলে বাৰু যদি ভাল লাগিলে জনাব দেই লোহাৰ টাৱা কেৰাহী এনেকৈ টেঙা দি চাফা কৰিলেও বহুত ধুনীয়া চাফা হয় ইমান গৰম পৰিছে গৰমত ছালখন পুৰা অইলি হৈ যায় ভাবিছোঁ ফেচ পেক এটাকে লগাওঁ তাৰ বাবে মুখখন মই ধুনীয়াকৈ ধুই আহিছোঁ সদায় পেক লগোৱাৰ আগত মুখখন ধুনীয়াকৈ ধুই ল'ব লাগে আহকচোন এতিয়া মই পেকটো কেনেকৈ ৰেডি কৰোঁ আপোনালোকক দেখুৱাওঁ মই এটা বাটিত 1 চামুচ পিঠাগুড়ি লৈ লৈছোঁ আৰু লৈছোঁ এচিকুটমান হালধি বহুত বেছিকৈ নিদিব নহ'লে হালধি মুখত ধুলেও নাযাব গোটেই মুখ হালধীয়া হৈ থাকিব আৰু লৈছোঁ গাখীৰ 4 চামুচ এইখিনি মই কেঁচা গাখীৰ লৈছোঁ এইখিনি ভালকৈ মই মিক্স কৰি ল'ম বহুত বেছি ডাঠো নহয় বহুত বেছি পাতলো নহয় এনেকৈ লগাব পাৰি মই চামুচে লগোৱাতকৈ হাতেৰে লগাই বেছি ভাল পাওঁ আপোনালোকৰ যদি ব্ৰাছ থাকে ব্ৰাছেও লগাব পাৰে মই এনেকৈ আঙুলিয়ে লগাই ভাল পাওঁ ধুনীয়াকৈ লগাই ল'ম মই 10 মিনিট ৰাখিম ধুনীয়াকৈ শুকোৱাৰ পাছত ধুম এতিয়া অকণমান গোলাপ জল লগাই দিম ভিডিঅ'টো আৰম্ভ কৰা আজি 3-4 দিন মানে হ'ল কিন্তু শেষে কৰিব পৰা নাই ইমান যে গৰম একো মানে কাম কৰিবলৈ ভাল নালাগে একো কৰিবলৈ মন নাযায় সেইকাৰণে বিশেষ একো নাইও সেইকাৰণে ভিডিঅ' কৰাই নাছিলোঁ ভাবিলোঁ এনেকৈ থাকিলে নহ'ব ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যেতিয়া শেষটো কৰিবই লাগিব ৰাতিপুৱা খাই বৈ আজৰি হ'লোঁ ছোৱালীকো গা পা ধুৱাই দিলোঁ তাই গান শুনি আছে কাইলৈ যিহেতু 20 জুন ৰাভা দিৱস সেইবাবে সিহঁতৰ স্কুল বন্ধ আছে কাৰণে ভিডিঅ' কৰিয়ে পঠিয়াই দিবলৈ কৈছে তাই অকণমান কিবাকিবি শুনি শিকি আছে মই নিজেও নাজানো ভালকৈ শিকাবলৈ সেইকাৰণে মোবাইলতে অলপ শুনিছে আৰু যি পাৰোঁ মই অকণমান বেছিকৈ শিকাই থাকিলেও তাই আমনিয়ে পায়গৈ কিবাকিবিহে গায়গৈ কাৰণে মই যে সেইদিনাখন কৈছিলোঁ আমাৰ পানী মটৰটো বেয়া হ'ল বুলি এইটো ভাল কৰি আনিলে এতিয়া ঠিকে চলি আছে বাৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আপোনালোকে চাই কেনে পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন হয় যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ঠিক আছে এনে এটি ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই